बाक्सानि बागानपारायाव इउपिपिएल दोलोनि जयनिं हाबाफारि खुंदों। बिटिसिनि गाहाय सोद्रोमा प्रमद बर'नि दैदेननायाव इउपिपिएल दोलोखौ गोख्रों खालामनो बायदि हाबाफारि खुंबोगासिनो दं। बिटिसि बिसायख'थिया गेजेराव 1 बोसोर सम दंबावो। बिसायख'थिनि सिगाङावनो गोबां सुबुंफोरा इउपिपिएल दोलोआव जयनिं जानायखौ नुनो मोन्दों। बेबायदिनो दिनैबो बाक्सा जिल्लानि बागानपारायाव इउपिपिएल दोलोनि मोनसे गेदेरथार जयनिं हाबाफारि जानानै थाङो। बिटिसिनि बुंथिगिरि कातिराम बर', सिएसपिनि मासिगिरि डक्टर दीपक कुमार बसुमतारी, मुसलपुर जिल्ला कमिटि इउपिपिएलनि गाहाय नेतारि दयाल चन्द्र सरनिया बिथांमोननि जथायै नुजाथिनायाव सा 250 सुबुंफोरा जयनिं जायो। इउपिपिएल दोलोआव गोदानै हाबफैनाय सा 250 सुबुंफोरखौ बुंथिगिरि कातिराम बर'आ बरायो। बेजों लोगोसेनो बिटिसिनि गाहाय खुंगिरि प्रमद बर'नि दैदेननायजों आथिखालाव रायजो राजानि थाखाय गोख्रों खामानि मावगासिनो दं होननानै बिथाङा फोरमायो। বৰ্তমান আমাৰ বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বত যি বিটিসি চৰকাৰ, এই বিটিসি চৰকাৰে সমগ্ৰ বিটিআৰ অঞ্চলত যি উন্নয়নৰ ধাৰা বা যিখিনি গতিৰে কাম কৰি আছে আৰু সেই গতিটো ভাল পায় আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মানে চিন্তাধাৰা যিখিনি আদৰ্শ এইটো ভাল পায় সমগ্ৰ বিটিআৰ অঞ্চলত যিটো যোগদান কাৰ্যসূচী, এই যোগদান কাৰ্যসূচী বৰ্তমান অব্যাহত আছে। আৰু এই হিচাপে আমিও 25 নং বাগানপাৰা সমষ্টি, এই বাগানপাৰা 25 নং বাগানপাৰা সমষ্টিটো আমাৰ যিটো যোগদান কাৰ্যসূচী এইটো অব্যাহত আছে। আৰু এই হিচাপে আজি আমি আমাৰ সুবনকাটা প্ৰাইমাৰী, এই সুবনকাটা প্ৰাইমাৰী অন্তৰ্গত ইয়াত সুবনকাটা ভিচিডিচি সুবনকাটা প্ৰাইমাৰী, তো এই দলীয় যিটো আমাৰ সাংগঠনিক যিটো নমেনক্লেচাৰ সুবনকাটা প্ৰাইমাৰী, এই সুবনকাটা প্ৰাইমাৰীৰ আজি ইয়াত যোগদান কাৰ্যসূচী আমি লৈছোঁ। এই যোগদান কাৰ্যসূচীৰ প্ৰায় 250 পৰিয়াল, এই 250 পৰিয়াল এই সুবনকাটা অঞ্চলৰ পৰা আমাৰ দলত যোগদান হৈছে। ইয়াত বিপিএফ, জিএছপি আৰু অন্যান্য দলৰ ইয়াত যোগদান কৰিছে। নিশ্চয় এই যোগদানেৰে আমি বিগত 2020 চনৰ যিমানখিনি আমাক সমৰ্থকে সমৰ্থন কৰিছিলে, আজিৰ সময়ত আমাৰ যি সমৰ্থন, এই সমৰ্থনৰ যি সংখ্যা, এই সংখ্যা বাঢ়ি আছে আৰু বাঢ়িবলৈ গৈ আছে। অকল সুবনকাটা প্ৰাইমাৰী নহয়, ইতিমধ্যে আমাৰ সমগ্ৰ এই মানে 25 নং বাগানপাৰা সমষ্টিত আমাৰ যিখিনি যোগদান কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু আগন্তুক সময়তো ইয়াত চলি থাকিব। আৰু ইয়াত দেখিছোঁ যে যিখিনি পৰিয়াল বা যিখিনি সদস্য বা সদস্যসকলে যোগদান কৰিছে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে। ইয়াত কোনো মানে লালসাৰ কথা ইয়াত অহা নাই, কোনো মানে প্ৰলোভনৰ কথা ইয়াত অহা নাই। তো আমি দেখিছোঁ যে বিগত যিমানখিনি ইয়াত বিটিসি চুক্তিৰ পৰা 2020 চন তথা বিটিআৰ শান্তি চুক্তিলৈকে এই বৰ্তমান বিটিআৰ অঞ্চলত যে যিখিনি মানে পৰিৱেশ, এই পৰিৱেশ আমি সকলোৱে মানে ভুক্তভোগী সকলোৱে আমি ইয়াত দেখিবলৈ পাইছোঁ। কিন্তু বৰ্তমান আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মহোদয়ৰ নেতৃত্বত আমি সকলোৱে শান্তিৰে ইয়াত বসবাস কৰিছে। যেতিয়া শান্তি বিৰাজ কৰিছে তেতিয়া ইয়াত যিখিনি উন্নয়নৰ কাম, এই উন্নয়নৰ কাম কাজ ইয়াত মানে উন্নয়নৰ কাম কাজটো ইয়াত মানে তীব্ৰ গতিত ইয়াত আগবাঢ়ি আছে। এই সুবনকাটা অঞ্চলতো আমি সকলোৱে জানো যে এই সুবনকাটা অঞ্চলত ইয়াত খোৱাপানীৰ যে এটা সমস্যা, এই খোৱাপানীৰ সমস্যাটো দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে। কিন্তু আমাৰ দিনত আমি 4-3 বছৰত ইয়াত প্ৰায় মানে 32টা ইয়াত নতুন মানে খোৱাপানীৰ যিখিনি আঁচনি, আঁচনি ইয়াত সংস্থাপন কৰা হৈছে, ইয়াত স্থাপন কৰা হৈছে। আৰু সেই 32টা আঁচনিৰ দ্বাৰা ইয়াত যি সুবনকাটা অঞ্চল, এই সুবনকাটা অঞ্চলৰ যি খোৱাপানীৰ যিখিনি সমস্যা, এই সমস্যাটো প্ৰায় মানে সমাধান হৈছে। 2-এটা ইয়াত আমি নিজেই মানে সৃষ্টি কৰি লোৱা সমস্যাবিলাক ইয়াত আছে। আৰু নিশ্চয় আমি ৰাইজৰ মাজত সোমাই আছোঁ, ৰাইজক আমি সজাগতা আনিছোঁ যে নিশ্চয় এই যিখিনি 2-এটা অলপ সৰু সুৰা সমস্যা আছে, খোৱাপানীৰ সমস্যা, এই সমস্যা সমাধান হ'ব। আৰু আনপিনেদি ইয়াত দেখিছোঁ যে আমাৰ 25 নং বাগানপাৰা সমষ্টি তথা অবিভক্ত যি মানে 62 নং বৰ্মা সমষ্টি, এই উত্তৰ অঞ্চলত আজি স্বাধীনতাৰ প্ৰায় 78 বছৰ ইয়াত ভৰি দিলে। কোনো এজন ইয়াত মানে ট্ৰাইবেলে হওক বা অনা ট্ৰাইবেলৰে হওক, ইয়াত কোনো মানে মাটিৰ যিটো ভূমিৰ যিটো পট্টা বা ভূমিৰ যিটো মানে ছেটেলমেণ্ট, এই ছেটেলমেণ্টবিলাক ইয়াত দীৰ্ঘদিনীয়া হোৱা নাছিলে। কিন্তু আজিৰ সময়ত যিহেতু প্ৰমোদ বড়ো মহোদয়ৰ নেতৃত্বত ইয়াত মিছন বৈশুমতি আৰু বিভিন্ন কাম কাজেৰে ইয়াত ইতিমধ্যে জপাডঙে হওক, আমাৰ সুবনকাটাই হওক
বা আমাৰ নবস্তি হওক ইয়াত যিখিনি NC এৰিয়া আছিলে ইয়াত মানে জুৰিব হৈ গ'ল ইয়াত যিখিনি ফৰেষ্ট এৰিয়া আছিলে সেই ফৰেষ্ট এৰিয়া আমি যিটো ফৰেষ্ট ডুৱেলাৰ এক্ট এই ফৰেষ্ট ডুৱেলাৰ এক্টৰ জৰিয়তে ইয়াত শীঘ্ৰে সমাধান কৰিবলৈ গৈ আছোঁ আৰু যিখিনি NC এৰিয়া নন কেটাষ্ট্ৰিয়েল এৰিয়া NC এৰিয়াটো ইতিমধ্যে জৰীপ কৰি ইয়াত যিখিনি মানে প্লটিং ছাৰ্ভে এই প্লটিং ছাৰ্ভে সম্পূৰ্ণ ইয়াত হৈছে আমি নিশ্চয় অতি শীঘ্ৰে খুব সোনকালে ইয়াত যিটো লেণ্ড ছেটেলমেণ্ট এই লেণ্ড ছেটেলমেণ্টটো আমি দিবলৈ সক্ষম হ'ম MCLA ইলেকশ্যন আহি আছে MCLA ইলেকশ্যন অহাৰ কাৰণে নিশ্চয় আমাৰ এই BTRতো আমাৰ যি UPPL দল এই UPPL দলে ইয়াত সম্পূৰ্ণ মানে নিজকে মানে প্ৰস্তুত কৰি ৰাখিছে আৰু নিশ্চয় আমি 25 নং বাগানপাৰা সমষ্টি ইয়াত ব্যতিক্ৰম নহয় আমিও 2025ৰ কাৰণে ইয়াত সম্পূৰ্ণ প্ৰস্তুতি কৰি আছোঁ আৰু প্ৰস্তুতি কৰি ৰাখিছোঁ